তো হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মানে গাইজ, মই আজি এখন থানত যাই আছোঁ। তো মই ভাবিলোঁ আপোনালোককো লৈ যাওঁ লগত, ময়ো যাওঁ আপোনালোকৰ লগত লৈ যাওঁ। তো বলকচোন আমি একেলগে যাওঁ, যাই পেলাই থানখন চাওঁ। তো গাইজ, আপোনালোকে ভিডিঅ'টো চাই থাকক, আমি একেলগে যাই আছোঁ আৰু তাতে দেখিব লগা বস্তু বহুত আছে। তো ধুনীয়াকৈ আপোনালোককো দেখাম, ময়ো চাম। তো বলক আমি একেলগে যাই থাকোঁ। তো গাইজ, আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক। গাইজ, আমি আহি আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, একদম লাষ্টলৈকে চাই থাকক। তো এই মোৰ লগত ধ্ৰুৱ আছে, মোৰ পাৰ্টনাৰ। কিবা এটা কৈ দিয়ক। কি কম, চলো চলতে। তো মানে গাইজ, মই আজি যোনটো মন্দিৰত যাই আছোঁ, তো এই মন্দিৰটোৰ এখন গেট। তো আমি মন্দিৰটোত গ'লে এইখন গেটেৰে সোমাব লাগিব। তো ইয়াত চব লেখাই আছে আৰু যে কলীয়া গোঁসাই থান এনেকৈ কিমান চনত স্থাপন কৰা হৈছিল। তো গোটেইখিনি লেখাই আছে। তো আপোনালোকে আহি দেখা পাব। তো আপোনালোকে এতিয়া দেখা পাইছে ভিডিঅ' স্ক্ৰীণত যি মানে গোটেইখিনি লেখা আছে। আৰু এইখন গেট, মেইন গেট এইখন। তো মন্দিৰত যাওঁতে এইখন গেটেদি সোমাব লাগিব। তো বলকচোন আমি যাই থাকোঁ। তো গাইজ, আমি ফাইনেলি গেটেদি সোমাই আহিলোঁ। তো গাইজ, মই মানে ইহঁতৰ ঘৰ ইয়াৰ ওচৰতে, মানে ইহঁতৰ ঘৰৰ পৰা আৰু মন্দিৰটো বেছি দূৰ নহয়, প্ৰায় 0.5 কিলোমিটাৰমান হ'ব। তো গাইজ, মই ইহঁতৰ তাকলৈকে চাইকেলখন লৈ আহিছোঁ। আহি পেলাই ইহঁতৰ চাইকেলখন থৈ গাইজ, এতিয়া আমি লাহে লাহে খোজকাঢ়ি যাই আছোঁ। তো আপোনালোকে বলক আমাৰ লগত ভিডিঅ'টো চাই থাকক, দেখছি কেনে কৰিছে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। তো আমি যাই থাকোঁ বলক। দেখছি না গাইজ, আমি খালৰ পাৰে আহি আছোঁ গাইজ। ই বৰ কষ্ট দেই গাইজ। তো বলক আমি যাই থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। তো হাই গাইছ, আহিয়ে দলং এখন পালোঁ যে গাইছ। দলং মানে ঠিক দলং নহয়, এখন খাৰা এটা। তো এই এফালে আগত দেখি আপোনাৰ এইটো এফালে বা আৰু এফালেও আপোনাৰ পিকনিক প্লেচ ধুনীয়া আৰু মানে পিকনিক খাব বঢ়িয়া আৰু ৰ'দটো পৰি আছে, চকু মিলিবই পৰা নাই। তো আহি পালোঁ। তো গাইছ, এইটো নদী আপোনাৰ এই কাষত পিকনিক প্লেচ ধুনীয়া। মই দলংখনত থিয় দি আছোঁ। সেইফালে আপোনাৰ গাছৰ তলত পিকনিক খোৱা প্লেচ ধুনীয়া আৰু মানে খাব পাৰি আৰু গাঁৱৰ চলি সৰু সুৰা পিকনিক এটা। তো গাইছ, দলংখন এইফালে আহি এখিনি মূৰাটো ভাংছি, বানপানীৰ কাৰণে ভাংছি ন? বানপানীৰ কাৰণে ভাঙি গেছি গাইছ, বালা মাটি খহি গেছি বানপানীৰ কাৰণে। তো সেইটো মাথা ঠিকে আছে, এইটো মাথা আপোনাৰ খহি গেছি। যি নহওক যাই আছোঁ, দেখছি গাইছ যি কেনে কৰে। তো গাইছ, এই আমি যোনটো মন্দিৰত আহি আছোঁ, এই মন্দিৰটো আপোনালোকে দেখছি না নাই? মই জুম কৰি দিছোঁ ৰ'ব, এই মন্দিৰটো, এইটো মন্দিৰটো। তো বলক আমি যাই থাকোঁ না কি? বেছি নাই আৰু অলপমান আছে, ৰাস্তাটো দি অলপ যায় দেখা পাম। তো বলক। পালোঁ ৰ'ব, মই যোনটো মন্দিৰৰ কথা কৈছিলোঁ আহিম বুলি, আহি পেলাই পালোঁ। তো এই এফালে দি এনেকৈ আহি তো পালোঁ। তো আপোনালোকক দেখাম, ভিডিঅ'টো একদম ভালকৈ চাই থাকক। চেনেলটো খোলোঁ ৰ'ব। তো গাইছ, আহি পালোঁ, ভৰিতখিনি ধুলোঁ ৰ'ব। ভৰিতখিনি ধুই ল'লোঁ, লৈ পেলাই আপোনালোকক দেখি আছোঁ, একদম চাই থাকক। এই গোটেইখিনি একদম ধুনীয়াকৈ দেখি আছোঁ।
গাইজ এইটোৱে মন্দিৰ, মই যোনটো মন্দিৰত গাইজ আহিম বুলি কৈছিলোঁ, তো ফাইনেলি মন্দিৰটো পালোঁ। এইটোৱে মন্দিৰ। তো এই মন্দিৰটো এইটো গাইজ এই ওপৰক লাগি এইটো মন্দিৰ। তো ভিতৰত যা সেৱা চেৱা কৰোঁ। তো আপোনালোককো দেখি আছোঁ, একদম ভিডিঅ'টো একদম চাই থাকক লাষ্টক লাগি। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গাইজ। আৰু কৈ আছোঁ এই মন্দিৰটোৰ বিষয়েও কৈ আছোঁ। তো বলক মানে ভিতৰত সোমাই সেৱা চেৱা কৰোঁ, আপোনালোককো দেখাওঁ। তো গাইজ ওপৰটো চাওকচোন, ওপৰক লাগি চাই লওক একবাৰ। এই ওপৰটো দেখিছে না, এই কিমান চৰা। আৰু গাইজ ইয়াতে কথা ক'লে ইকো হৈ তামাম, মানে হেৰি নে। তো গাইজ আমি মন্দিৰৰ ভিতৰত আছোঁ এতিয়া গাইজ। এই মানে চাকি ধূপখিনি আমি ধূপটো জ্বলাই লওঁ, লৈ পেলাই আপোনালোকক আৰু বাহিৰটো দেখি আছোঁ। তো একদম অন্তৰৰ পৰা সেৱা কৰিছোঁ ভগৱানক। দে কি বুলি কৈ জানা? তো গাইজ মন্দিৰৰ কাষে কাষে মূৰ্তি কিছুমান দিয়া আছে। তো এই মূৰ্তিবিলাকৰ আপোনাৰ ধুনীয়াকৈ ফটো বনাই বনাই দিয়া আছে। তো গাইজ আপোনালোকে যদি জানে এইটো কি মূৰ্তি, নামটো ইয়াতে লেখাও নাই বাৰু। তো গাইজ নামটো কমেণ্ট কৰি কওকচোন কি বা এই মূৰ্তিটোৰ নাম। তো আৰু আছে ৰ'ব আগত দেখি। তো গাইজ এইটো পৰশুৰাম কিজানি, কোঠাৰ লৈ আছে না হাতত। আৰু এফালে এটা আছে।
তো গাইজ এই দুটা, এটা কাছু অৱতাৰ আৰু এটা মৎস্য অৱতাৰ। মানে গাইজ আধা ভগৱান, মানে আধা মাছ আধা এটা কাছু আছে। তো এইটো মৎস্য অৱতাৰ আৰু এটা কচুৱা অৱতাৰ। তো গাইজ মেইন মন্দিৰটো এইটো, দূৰৰ পৰা মানে গাইজ মেইন মন্দিৰটো এইটো। আৰু আপোনাৰ ওপৰত আছে আৰু অলপ চৰা না মন্দিৰটো, বহুত চৰা। তো এই ওপৰ আৰু গাইজ তলৰ আপোনাৰ এই মেইন মন্দিৰটো এইটো। তো গাইজ এই মন্দিৰটো আপোনালোকে দেখা পাইছে। তো মন্দিৰটোৰ পৰা অলপ দূৰত, প্ৰায় এইখিনি জাগাখিনিত এখিনিত। তো গাইজ আগতে মন্দিৰটো ইয়াতে আছিল, তাৰমানে তাৰপিছত মন্দিৰটো তাতে আৰু নতুনকৈ বনোৱা হৈছে। আগতে এইখিনি জেগাত আছিল মন্দিৰটো, এই জেগাখিনিত। তো এতিয়া বৰ্তমান তাতে বনোৱা হৈছে নতুনকৈ মন্দিৰটো, হয়নে? তো গাইজ আপোনালোকে এইটো মন্দিৰ এটা দেখা পাইছে, এইটো কাষত এটা শিৱ মন্দিৰ। তো এই মন্দিৰটো, এইটো মন্দিৰৰ কাষত এই এটা শিৱ মন্দিৰ। তো গাইজ মই আজি মন্দিৰটোত অহাৰ কাৰণটো হ'ল কি, মানে মই মন্দিৰটো বহুত দিন দেখা নাই। তো চাবা আহিলোঁ, সৰুতে আছিলোঁ মাহঁতৰ লগতে, আজি মোটামুটি 10 বছৰমান আগতে। তো মই মন্দিৰটো চাই গ'লোঁ। আৰু যোনখিনি মানুহ আপোনালোকে দেখা নাই এই মন্দিৰটো, মই ভাবোঁ বহুতে দেখা নাই। তো যোনখিনি দেখছি বাৰু দেখছি, আৰু যোনে দেখা নাই, তো সেই মানুহখিনিৰ কাৰণে মই বোলো ভিডিঅ' এটা বনাই দিলোঁ, আপোনালোকে চাব পাৰিব মন্দিৰটো। আৰু যোনে আপোনালোকে অহা নাই মন্দিৰটো আহিব ইচ্ছা কৰে, তো একবাৰ আহি চাই যাব। তো ভিতৰৰ ওচৰতে আছে কলীয়া গোঁসাই থান বুলি কয়, তো একবাৰ আহি পেলাই চাই যাব। তো গাইজ মন্দিৰটোত এটা বস্তু ভাল কি, মানে মানুহ বহাকৈ ধুনীয়াকৈ জেগা কৰি দিছে। এইগিলা মানুহ বহা জেগা, মানে এফালেও আছে আপোনাৰ, এই এফালেও আছে মন্দিৰটোত, এইগিলা বঢ়িয়াকৈ এইগিলা, এই ধুনীয়াকৈ এইগিলা মানুহ বহা জেগা। তো ইয়াতে মানে মানুহগিলা আহি পেলাই ইয়াতে আপোনাৰ মানে মন্দিৰৰ পৰা আহি ইয়াতে বহি প্ৰসাদ চসাদ খাব পাৰে। আৰু তো গাইজ আমি যে মন্দিৰটোত আহিছোঁ আজি, তো এই মন্দিৰটো মানে গাইজ এটা মানে বিৰাট নাম থকা মন্দিৰ, আৰু বহুত দূৰৰ পৰা মানুহ আহে গাইজ মন্দিৰটোত। আৰু এতিয়া মানুহ কম অলপ, মানে মাঘৰ সময়ত বহুত মানুহ আহে, আৰু ইয়াতে কিবা এক নাম হেৰি কৰে। তো বহুত দূৰৰ পৰা মানুহগিলা আহে, মানে বিৰাট মানে এটা নাম থকা বিৰাট ভাল মন্দিৰ এটা। তো এতিয়া আজি অলপ এইটো বতৰত অলপ হেৰি কাৰণে মানুহ চানুহ কম আছে, কিন্তু মাঘৰ সময়ত আৰু আহিম, আহি তেতিয়া মানে দেখাব পাৰিম আৰু গাইজ, মাঘৰ সময়ত বহুত মানুহ আহে। তো গাইজ আপোনালোকে এই গাছডাল যি দেখা পাইছে, এই গাছডালৰ নাম আচলতে অৰ্জুন গাছ। এই গাছডালে বুলি গাইজ ৰাতি কান্দে, মানে পানী ওলাই থাকে। তো ভগৱানৰে কিবা এটা মানে কি আৰু মহিমা বুলি ক'ব লাগিব। তো গাইজ গাছডালতো এটা সেৱা এটা কৰিলোঁ, মানে গাছডালে ৰাতি কান্দে আৰু পানী ওলাই থাকে। যেতিয়া আমি ফাইনেলি মন্দিৰৰ পৰা ওলামেই, আৰু মন্দিৰৰ পৰা ওলোৱে তো বহুত সময় হ'ল আহিবাৰ। তো এতিয়া এৰে ওচৰত এখন নদী আছে, তো আপোনালোকে এই নদীখনো একেলগে দেখি লৈ যাম বুলি ভাবিছোঁ। তো বলক ভিডিঅ'টো চাই থাকক, তো আমি নদীখনকলৈকে যাই থাকোঁ।
আমি চাই আহিলোঁ যিটো দেখা পাইছোঁ এই আপোনালোকে দেখা নাই কিজানি কেমেৰাত অহা নাই তো এখন গাইজ তো গাইজ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ তো যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব লগ পাম এটা নতুন ফ্ৰেছ ব্লগৰ সৈতে তো তেতিয়ালৈ বাই বাই